কাৰ্বি ভাষা উন্নয়ন বৰ্ডৰ দুৰ্নীতিৰ অভিযোগত খেৰণীত কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত যোৱাকালি সোমবাৰে এক সংবাদমেল আয়োজন কৰি কাৰ্বি ভাষা উন্নয়ন বৰ্ডৰ বিৰুদ্ধে সৰব হৈ পৰিছে কাৰ্বি ছাত্ৰ সন্থাই। প্ৰাপ্ত বাতৰি অনুসৰি কাৰ্বি পৰিষদৰ অন্তৰ্গত কাৰ্বি ভাষা উন্নয়ন বৰ্ড অধীনত থকা ২৯খনকৈ বিদ্যালয়ত কাৰ্বি ভাষা উন্নয়নৰ দায়িত্বত থকা বিষয়া থং তেৰণ আৰু সোনা তেৰাঙৰ লগতে কাৰ্বি লেংগুৱেজ টিচাৰ এছ'চিয়েশ্যনৰ সভাপতি ধন সিং বে আৰু সম্পাদক বীৰ সিং তেৰণে চলাই থকা ব্যাপক দুৰ্নীতিৰ কথা প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই। কাৰ্বি পৰিষদৰ অন্তৰ্গত কাৰ্বি মাধ্যমৰ বিদ্যালয়সমূহৰ বাবে যোৱা ২৬ ছেপ্টেম্বৰ তাৰিখে অনুমোদন কৰা ২৯,৮৯,১০০ টকাৰ বিভিন্ন শিক্ষামূলক সামগ্ৰী বিতৰণ কৰাৰ ক্ষেত্ৰত বিষয়া থং তেৰণ আৰু সোনা তেৰাঙৰ লগতে সন্থাৰ ধন সিং বে আৰু বীৰেন সিং তেৰণৰ লগতে ঠিকাদাৰ ৰূপ সিং তেৰাঙে ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে বুলি সংগঠনটোৱে প্ৰকাশ কৰে। এই সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত একাংশ বিদ্যালয়ত ইতিমধ্যে প্ৰদান কৰা ডেস্ক বেঞ্চ টেবুল চকী আলমিৰা ফিল্টাৰকে ধৰি বিভিন্ন সামগ্ৰীৰ মানদণ্ড অতি নিম্নমানৰ হোৱাৰ লগতে অন্য একাংশ বিদ্যালয়ত এতিয়াও শিক্ষামূলক সামগ্ৰী বিতৰণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃত্বই। আনহাতে সামগ্ৰী বিতৰণ কৰা সৰহসংখ্যক বিদ্যালয়ত কেঁচা কাঠেৰে তৈয়াৰ কৰা ডেস্ক বেঞ্চ প্ৰদান কৰি কণাসাহক পতান দিয়াৰ ভূমিকা পালন কৰাত ইতিমধ্যে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে উক্ত সামগ্ৰীসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলিও মন্তব্য কৰে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই। আনহাতে আকিমচুক লেডাত কাৰ্বি মাধ্যম প্ৰাথমিক বিদ্যালয়, পালা মিংটি গাঁও কাৰ্বি মাধ্যম প্ৰাথমিক বিদ্যালয়, হেম্ফু কাৰ্বি মাধ্যম প্ৰাথমিক বিদ্যালয়, দুৰাৰং কাৰ্বি মাধ্যম প্ৰাথমিক বিদ্যালয় আৰু জয়সিং দলৈ কাৰ্বি মাধ্যম প্ৰাথমিক বিদ্যালয় নামৰ ৫খনকৈ বিদ্যালয়ত আজি পৰ্যন্ত কোনো ধৰণৰ এপদো সামগ্ৰী প্ৰদান কৰা নাই বুলি তথ্য দাঙি ধৰিছে কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বই। এই সন্দৰ্ভত অতি শীঘ্ৰে যদি বিদ্যালয়সমূহত গুণগত মানদণ্ডৰ সামগ্ৰী প্ৰদান কৰিবলৈ যোৱাকালি এই সংবাদ মাধ্যমৰ জৰিয়তে বিভাগক সকীয়াই দিয়ে, অন্যথা অনাগত সময়ত কাৰ্বি ছাত্ৰ সন্থাই ডিফুস্থিত কাৰ্বি ভাষা উন্নয়ন বৰ্ডৰ কাৰ্যালয়ত ধৰণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিয়ে। টেবুল চকী বা আলমিৰাতকৈ আৰম্ভ কৰি ফিল্টাৰ চিল্টাৰলৈকে ইয়াত তেওঁলোকে বিতৰণ কৰিব লাগিছিলে, কিন্তু সেইবিলাক কোৱালিটিটো ক'বলৈ গ'লে বোধহয় অতিকৈ নিম্নমানৰ মেটেৰিয়েলছটো ডিষ্ট্ৰিবিউট কৰা হৈছে। গতিকে আমি ইয়াকে ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ এইটো এটা বৃহৎ কেলেংকাৰীৰ এটা প্ৰতিচ্ছবি তেওঁলোকে দাঙি ধৰিছে আৰু আমি ক'ব বিচাৰোঁ যে এইটো ডিষ্ট্ৰিবিউশ্যনত এইবিলাক মেটেৰিয়েলছ ডিষ্ট্ৰিবিউশ্যনত ঘাই আপোনালোকে ইয়াত ছাপ্লায়াৰ আপোনাৰ শ্ৰী ৰূপ সিং তেৰাং ডাঙৰীয়াক ইয়াৰ দায়িত্ব দিয়া হৈছিলে, কিন্তু তেওঁ আজিলৈকে কোনো ধৰণৰ ভাল মেটেৰিয়েলছ নিদিলে। আৰু আমাৰ হাতত কিছুমান তথ্য আহি পৰিছে, যিহেতু আপোনালোকে চাব পাৰিব এইবোৰ ডেস্ক বেঞ্চ য'ত নেকি কেঁচা কাঠ প্ৰস্তুত কৰি পেলাই তেওঁলোকে ডেস্ক বেঞ্চ প্ৰভাইড কৰিছে আৰু তেনেকুৱা ধৰণৰ আছে। ইয়াতো আমি দেখুৱাইছোঁ, এইটো এটা হয় যিটো তেওঁলোকে এইটো নিম্নমানৰ এটা ডেস্ক বেঞ্চটো প্ৰিপেয়াৰ কৰি পেলাই তেওঁলোকে গাড়ীটোৱে বিতৰণ কৰিছে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল এই ২৯,৮৯,১০০ টকা যিটো চেংচন কৰাৰ পাছতো আজিলৈকে এই ৫খন বিদ্যালয়ত আজিলৈকে কোনো ধৰণৰ মেটেৰিয়েলছ ডিষ্ট্ৰিবিউট কৰা হোৱা নাই। মই নামটো আপোনালোকক জনাই দিছোঁ। আকিমচুক লেডাত কাৰ্বি মিডিয়াম এল.পি. স্কুল, য'ত নেকি তাত 65 এনৰলমেণ্ট আছে, তাতো আজিলৈকে কোনো ধৰণৰ মেটেৰিয়েলছ গৈ পোৱা নাই। ২ নম্বৰ পালা মিংটি গাঁও কাৰ্বি মিডিয়াম স্কুল, তাতো আপোনাৰ এনৰলমেণ্ট বুলি ক'লে টোটেল এনৰলমেণ্ট আপোনাৰ ১২৪, দেট মিনছ 124 এনৰলমেণ্ট তাত আছে। আৰু ৩ নম্বৰ হেম্ফু কাৰ্বি মিডিয়াম স্কুল, টোটেল এনৰলমেণ্ট আছে আপোনাৰ 60, তাতো আজিলৈকে কোনো ধৰণৰ মেটেৰিয়েলছ গৈ পোৱা নাই। আৰু চতুৰ্থতে দুৰাৰং, তাতো আপোনাৰ এনৰলমেণ্ট 34, আজিলৈকে কোনো ধৰণৰ চেংচন হোৱাৰ পাছতো কোনো ধৰণৰ মেটেৰিয়েলছ তেওঁলোকে গ্ৰহণ কৰিব পোৱা নাই। আৰু অৱশেষত জয়সিং দলৈ কাৰ্বি মেমৰিয়েল কাৰ্বি মিডিয়াম স্কুল, তাত আপোনাৰ এনৰলমেণ্ট আছে ১১৩ জন 113, কিন্তু আজিলৈকে কোনো ধৰণৰ মেটেৰিয়েলছ তাত গৈ পোৱা নাই। গতিকে এইটো কি বুজাব বিচাৰিছে তেওঁলোকে?
আজিলৈকে কোনো ধৰণৰ চেংচন হোৱাৰ পাছতো তেওঁলোকে নিম্নমানৰ মেটেৰিয়েলছ দিয়াৰ পাছতো কিছুমান এই 6টা স্কুলত 5টা স্কুলত আজিলৈকে মেটেৰিয়েলছটো প্ৰদান কৰিব পৰা নাই আৰু নিম্নমানৰ বস্তু দিয়াৰ কাৰণটো কি তেওঁলোকে ইয়াত এই চেংচন হোৱা পইচাৰে কিছুমান মুনাফা লাভৰ কাৰণে তেওঁলোকে কাম কৰিছে প্ৰকৃতাৰ্থত কাৰ্বি মিডিয়াম স্কুলৰ উন্নয়নৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ কাম কৰা নাই বুলি আমি আপোনালোকৰ মাজেদি তেওঁলোকক সকিয়াই দিব বিচাৰিছোঁ আৰু আমাৰ অৱশেষত আমাৰ ডিমাণ্ডটো হৈছে অতি শীঘ্ৰে 10 দিনৰ মাজতো যদি তেওঁলোকে পুনৰ এই মেটেৰিয়েলছবিলাক যদি এইটো বিদ্যালয় প্ৰতিখন বিদ্যালয়ত কাৰ্বি মিডিয়াম বিদ্যালয়ত যদি তেওঁলোকে পুনৰাই ডিষ্ট্ৰিবিউট নকৰে তেনেহ'লে কাৰ্বি ছাত্ৰ ভাইকেতো এই বিষয়ে ঘূৰ বিৰোধিতা কৰিবলৈ আমি সাজু হৈছোঁ আৰু লগতে কাৰ্বি আংলং ডেভেলপমেণ্ট বৰ্ডৰ অফিচাৰ সংক্ৰম ডাঙৰীয়াকো আমি সকিয়াই দিছোঁ তেওঁ যাতে এইটো বিষয়টো উচিত প্ৰকাৰে পদক্ষেপ লওক অন্যথা তেওঁৰ অফিচৰ সন্মুখতো যাতে আমি ধাৰণাত বহি পেলাই এই বিষয়ে ৰাইজক জনাবলৈ আমি সাজু হ'ব লাগিব গতিকে ইমানতে আমি সংবাদ বিশেষকৈ সংবাদ মাধ্যমৰ মতাৰ কাৰণটো এইটোৱে যে আগন্তুক দিনত কোনো ধৰণৰ এই কেলেংকাৰীৰ প্ৰতিশ্ৰুতি যাতে কাউন্সিল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো বিজেপি চৰকাৰৰ নেতৃত্বত তেওঁলোকে কোৱা যে বিজেপি চৰকাৰে কোনো ধৰণৰ কাৰাপশ্যনত জড়িত নাথাকে বা কাৰাপশ্যন ফ্ৰী বুলি তেওঁলোকে কোৱা সেইটো 100% মিছা কথা বুলি আমি প্ৰমাণিত কৰিবলৈ বাধ্য হ'ম নিউজ ডেস্ক ৰিপৰ্ট বিশ্বনাথ কাৰ্বি লাইভ